ঐতিহাসিক বামুণবাড়ীৰ বৰনামঘৰত আজিৰ পৰা যিহেতুকে অখণ্ড ভাগৱত পাঠ আয়োজন কৰা হৈছে আৰু আজি যিহেতুকে 1 মাৰ্চ তাৰিখৰ পৰা প্ৰায় 7 মাৰ্চ তাৰিখলৈকে ইয়াত অবিৰতভাৱে অখণ্ড ভাগৱত পাঠ চলি থাকিব আৰু তাৰেই আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে শোভাযাত্ৰা যিহেতুকে কৰিব লাগে অৰ্থাৎ ভাগৱত ভ্ৰমণ বুলি যাক কোৱা হয় আৰু বহুত নীতি নিয়মে তাক পালন কৰা হৈছে। সকলো বৰ্তমান বৈষ্ণৱবৃন্দ ইয়াত সমাগত হৈছে আৰু সকলোৱে একেলগে আগবাঢ়ি গৈছে। যিমান পাৰোঁ সিমান আপোনালোকক দেখাব চেষ্টা কৰিম ভাগৱত ভ্ৰমণৰ আৰু বহুত সুন্দৰ এক অনুষ্ঠান যিহেতুকে বহু কেইখন গাঁৱৰ মাজত ভাগৱত পাঠ আয়োজন কৰা হৈছে আৰু ইয়াত বহুত কেইখন গাঁৱৰ ৰাইজ সমাগত হৈছে আৰু একেলগে এনেদৰেই আগবাঢ়ি গৈছে আধ্যাত্মিকতাৰ ভাৱ লৈ মনত আৰু তাৰে পৰিৱেশ দেখাৰ বাবে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টো চাব আৰু ভাল পালে শ্বেয়াৰ কৰিব। বহুকেইখন গাড়ীত এনেদৰেই ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হৈ আহিছে আৰু যিমান পাৰোঁ সিমান ভাগৱত শোভাযাত্ৰাৰ অৰ্থাৎ ভ্ৰমণৰ কাৰ্যসূচীসমূহ দেখাবলৈ চেষ্টা কৰিম আৰু পাছত যিখিনি কাৰ্যসূচী থাকিব অৰ্থাৎ হ'ব সেইখিনিও আপোনালোকক যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিম। এক সুন্দৰ অনুষ্ঠান মই কৈছোঁ নহয় আপোনালোকক এক সুন্দৰ অনুষ্ঠান। আচলতে অবিৰত ভাগৱত পাঠ বুলি ক'লে বহুত ডাঙৰ মনলৈ এটা ভাৱ আহি যায়, শক্তি বহুত মাহাত্ম্য যিহেতুকে আছে অখণ্ড ভাগৱতত জড়িত হৈ আছে। সকলোৰে পদূলিৰ মুখে মুখে শৰাই দিছে যিহেতুকে কোনোবাই হয়তো চেলেং দিছে, কোনোবাই হয়তো গামোচা দিছে, কোনোবাই অৰিহণা বা তামোল পাণেৰে ভাগৱতৰ ভাগী ভ্ৰমণ কাৰ্যসূচীতেই সেৱা লৈছে আৰু আনফালে এতিয়া বালি সুগিবৰ যুদ্ধ হৈ আছে আৰু বিভিন্ন প্ৰতিমূৰ্তি ৰখা হৈছে, সেইখিনি আপোনালোকক নামঘৰত গৈ পাই দেখাম। বৰ্তমান যিহেতুকে আহি নামঘৰত পালোহি ভাগৱত ভ্ৰমণ কৰি আহি আৰু এতিয়া নামঘৰত ভাগৱত ভাগ প্ৰতিষ্ঠা কৰা হ'ব যিহেতুকে ভাগৱত পাঠৰ বাবে আৰু ভাগৱত ভাগ প্ৰতিষ্ঠা কৰোঁতে কিছু নীতি নিয়ম থাকে যিহেতুকে আৰু প্ৰায় 7 পাক ঘূৰিব লাগে বুলি কয় নামঘৰৰ বাহিৰে ভিতৰে আৰু এতিয়া তাকেই আপোনালোকক দেখাইছোঁ। যিহেতুকে ভিডিঅ'টো বৰ দীঘল হৈ যায় সেইবাবে বৰ লংকৈ বনোৱা নাই, শ্বৰ্ট কৰি পেলাইছোঁ আৰু প্ৰায় এপাকমানহে আপোনালোকক দেখাইছোঁ ঘূৰাটো। প্ৰায় 7 পাক বাহিৰে ভিতৰে ঘূৰি ভাগৱত ভাগ স্থাপন কৰিব অৰ্থাৎ প্ৰতিষ্ঠা কৰিব, তাৰ পৰা ভাগৱত পাঠ হ'ব আৰু এতিয়া প্ৰায় 3 পাকমান সম্পূৰ্ণ হ'লেই যিহেতুকে আপোনালোকক অকণমান তাৰে দেখাইছোঁ পৰিৱেশটো। হে হৰি নাম ৰখে বৈকুণ্ঠৰ প্ৰকাশে राम कोटि कोटि ब्रह्मांडेर तेजिया विभूति की लागी भोला प्रभु भूपेर मूर्ति। এতিয়া যিহেতুকে নাম প্ৰসংগ আৰম্ভ হৈছে আৰু তাৰ পাছতেই ভাগৱত যিহেতুকে প্ৰতিষ্ঠা কৰা হৈ গৈছে তাৰ পৰা পাঠ হ'ব আৰু ভিডিঅ'টোত আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আগলৈকে আকৌ আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব। আগতেও কৰিছোঁ আৰু এতিয়াও কৈছোঁ বাৰু। আৰু মোৰ
ইউটিউব চেনেল এটা আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা যদি চাই আছে পেজটো ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। বহুত বহুত ধন্যবাদ।